হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ ভালেই। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে থাম্বনেইল চাই গম পাইছে মই কি বনাবলৈ গৈ আছোঁ। আজি মই বনাম লোকেল চিকেনৰ এটা ৰেচিপি। মাংস বনাবলৈ আমি সকলোৱে জানো, কিন্তু সকলো হাতৰ সোৱাদ বেলেগ বেলেগ। আজি ভিডিঅ'টিয়ে নতুনকৈ যিসকলে কুকিং শিকিছে তেখেতলোকৰ কাৰণে সুবিধা হ'ব, তাকে মই আশা কৰি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। মই খুব কম ইনগ্ৰিডিয়েণ্ট লৈ পিনি বনাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাককচোন। এয়া মই গেছটো জ্বলাই ল'লোঁ। এয়া 500 গ্ৰাম মই লোকেল মুৰ্গী লৈছোঁ আৰু মাংসখিনি মই আগতীয়াকৈ মেৰিনেট কৰি ৰাখিছিলোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু কেঁচা জলকীয়া কেইটামান আৰু বটা অকণমান নহৰু আদা লৈছোঁ। এয়া মই তেলত এতিয়া দিম। বাকী মই ভিডিঅ'টোত যি দি যাম লগতে দেখুৱাই যাম। মই ৰেডি কৰি লোৱা নাই আজি। এতিয়া মোৰ তেলখিনি যিহেতু গৰম হৈছে, মই পিঁয়াজ লগতে দিয়েই দিছোঁ। আৰু এয়া কেঁচা জলকীয়া আৰু আদা নহৰু লগতে মই এতিয়া দি দিম। অকণমান শ্ল' কৰি দেখাই দিছোঁ, ভিডিঅ'টো অকণমান লুকটো ভাল আহক বুলি। পিঁয়াজখিনি যেতিয়া ভাজি হ'ব, ব্ৰাউন কালাৰ নিচিনা এনেকুৱা এটা ৰং আহিব, তেতিয়া আপোনালোকে এনেদৰে মাংসটো এড কৰি দিব। এইখিনি সময়তে যিহেতু মই মেৰিনেট কৰা টাইমতে মোৰ সোৱাদ অনুযায়ী নিমখ আৰু হালধি দিছিলোঁৱেই, এতিয়া আৰু মই নিমখ হালধি নিদিওঁ। যদি মই পানী দিওঁ, পানী দিয়া সময়ত যদি মই নিমখৰ পৰিমাণটো কম পাওঁ, তেতিয়া অলপ নিমখ মই এড কৰি দিম। আপোনালোকে তেনেকৈ নিজৰ সোৱাদ অনুযায়ী এড কৰিব পাৰে। এইখিনি টাইমত মই গেছৰ ফ্লেমটো অকণমান হাই কৰি পিনি মই ভাজিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো মই অলপ মিডিয়াম কৰিছোঁ আৰু 5-ৰ পৰা 7-8 মিনিটমানলৈকে মই এনেকৈ ঢাকনখন দি ৰাখিম। এইখিনি সময়তে মই মোৰ ইনগ্ৰিডিয়েণ্টখিনি মই মিক্সাৰত গুড়ি কৰি ল'লোঁ। এটা মিডিয়াম চাইজৰ বিলাহী, এটা পিঁয়াজ, এটুকুৰা আদা আৰু 200মান নহৰু। এয়া মোৰ মাংস ঢাকনখন আঁতৰাই পিনি চালোঁ, মাংসখিনি বৰ ধুনীয়াকৈ ভাজ হৈছে। এতিয়া মই ইয়াতে আলুখিনি এড কৰি দিম। আলু মই ডাঙৰ চাইজৰ আলু এটা লৈছোঁ। মাংসৰ লগত আলু লৈছোঁ মই অলপ টাইম ঢাকনখন দি ৰাখিলোঁ। এতিয়া আঁতৰাই চাওঁচোন কি হৈছে। ৱাও, বহুত ধুনীয়াকৈ ভাজ খাইছে। এতিয়া মই ইয়াতে অকণমান গৰম মছলা দিম। মোৰ যিহেতু মাংসখিনি অকণমান তলত লাগি ধৰা নিচিনা ফিল এটা হৈছে, এতিয়া মই মিক্স কৰি ৰখা এই পেষ্টটো
পৰাও মই বহুত দেৰিলৈকে সিজাইছোঁ। এনেদৰে বনাই চাবচোন, সোৱাদটো সঁচাই বহুত ভাল লাগে, বহুত বেলেগ এটা সোৱাদ হয়, খাবলৈ বহুত ধুনীয়া লাগে। আজি ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাব, আৰু মই এনেদৰে থালখন মই সজাই ল'লোঁ। আপোনালোকে কেনেকুৱা পালে জনাবচোন, আৰু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাব। আজিলৈ বিদায় মাগিছোঁ, আকৌ লগ পাম মোৰ এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।